গোৰ্খাসকলৰ এইটো এটা উৎসৱ হয় দিৱালীৰ সময়ত এইটো আমি পালন কৰোঁ দেউচি ভৈলি খেলোঁ তো আজি ইয়াত এইটো বিদায় সমাৰোহ এটা চলি আছে আমাৰ তিৱাৰৰ তো ইয়াত আমাৰ দেউচি ভৈলি এটা প্ৰতিযোগিতা হৈছে তেখেতসকলে আয়োজক কমিটি মোক ইয়াত নিমন্ত্ৰণ জনাইছিল মই আজি ইয়াত উপস্থিত হৈছোঁ নিজৰ সাংস্কৃতিক ৰক্ষণাবেক্ষণ দি কমিউনিটিক আগুৱাই লৈ যোৱাৰ দায়িত্বটো সকলোৰে আছে আৰু আমাৰ চৰকাৰে বিশেষকৈ BTR চৰকাৰে এইবুলি বহুত এজেণ্ডাবিলাক হাতত ৰৈছে সকলো জাতি জনগোষ্ঠীৰ বিষয়ে আমি ভিজন ডকুমেণ্ট বনাই আছোঁ গতিকে গোৰ্খাসকলৰ যি সংস্কৃতি সেইটো ৰক্ষণাবেক্ষণ কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব আৰু মই গোৰ্খাৰ এজন জনপ্ৰতিনিধি হিচাপে মই গোৰ্খাৰ প্ৰগ্ৰামত নিশ্চয় আহিম আৰু মই বিশেষকৈ আজি ইয়াত উপস্থিত হৈ মোৰ লগতে আমাৰ বিধায়ক মহোদয়ো আছে তেখেত আমি দুজন ইয়াত উপস্থিত হৈ গোৰ্খা জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ যি BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া যি ভিজন আছে এইটো তেখেতৰ লগত অলপ মই প্লেচ কৰিছোঁ আৰু নিশ্চয় আগন্তুক দিনত এটা ভাল পৰিৱেশৰ মাজত জাতি জনগোষ্ঠীক একেলগে কৰি আগুৱাই যোৱাৰ কামটো আমি কৰিম আৰু স্পেচিয়েলি গোৰ্খাসকলৰ কাৰণে মই নিজে গোৰ্খা হিচাপে মই নিশ্চয় বহুত কাম কৰিব লগা আছে আৰু জাতি জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ লগত একেলগে কথা পাতি আগন্তুক দিনত আমি ইছ্যুজবিলাক যিবিলাক আছে এইটো সমস্যাটো সমাধান কৰি আমি কাম কৰি যাম হৈ আছে নোহোৱা নহয় বিভিন্ন ইছ্যুবিলাক আছে বেল্ট এণ্ড ব্লকৰ পৰা আৰম্ভ কৰি BTR একৰ্ডৰ পৰা আৰম্ভ কৰি BTC একৰ্ড এই সকলো ইছ্যুবিলাক আমাৰ চৰকাৰে বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সংগঠনবিলাকৰ লগত আলোচনা কৰি এই সমস্যাবিলাক সমাধানৰ কাৰণে বহুত পন্থাবিলাক হাতত লৈছে থেংক ইউ আমি প্ৰতিখন কৰিলোঁ বিশেষকৈ আমাৰ হেৰাই যোৱা যোন গোৰ্খা সম্প্ৰদায়ৰ সাংস্কৃতিক অনুষ্ঠান সেইকাৰণে আমি সংগীত আখৰালি বিগত বছৰত ইয়াত দ্বিতীয় এই বছৰ আমি 10 বছৰ আগত আমি এটা ঐতিহাসিক কুমৰিঘাটা আঞ্চলিক ভিত্তিত সমাপন কাৰ্যসূচী পতাকা উত্তোলন বৃক্ষৰোপণ মঞ্চ উদ্ঘাটন এনেকুৱা কাৰ্যসূচী আছিল আৰু ভৈলি প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতা আমি লগতে সমাজ জড়িত